ষ্টাডি মিট ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে জানো। ইয়াৰ আগৰ ভিডিঅ'সমূহত মই প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সলৈকে তোমালোকক কৈছিলোঁ। এতিয়া আহাচোন চাওঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি। প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স যেতিয়া কোনো এটা কাম এইমাত্ৰ শেষ হৈছে অথবা কামটো আগতে শেষ হৈছে যদিও তাৰ ফলাফল এতিয়াও আছে, তেতিয়া তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰি লিখা হয়। যেনে I have done my homework, মই মোৰ গৃহকৰ্ম কৰিলোঁ। কামটো মানে এইমাত্ৰ শেষ হ'ল। কামটো আগতে হৈছিলে আৰম্ভ, কিন্তু এইমাত্ৰহে যেন শেষ হোৱা বুজাইছে। I have done my work, I have done my homework, মই মোৰ গৃহকৰ্ম কৰিলোঁ। এতিয়া আহাচোন চাওঁ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন কেনেকুৱা। বাক্যৰ গঠন কি হয়? প্ৰথমতে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন হ'ল ছাবজেক্ট। প্ৰথমতে কি লাগিব? ছাবজেক্ট লাগিবই যিকোনো বাক্যৰ ক্ষেত্ৰত, ঠিক আছে। তাৰপাছত কি লাগিব? হেভ বা হেজ। হেভ বা হেজ হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। তাৰপাছত কি হয়? ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মানে V3। ভাৰ্ব এটা তিনিটা ৰূপ আছে, ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3। সেই ভাৰ্ব 3 ৰূপটো হ'ব ভাৰ্বৰ তাৰমানে পাষ্ট পাৰ্টিচিপল ৰূপ বুলি কয় তাক। তাৰপিছত কি আহিব? অবজেক্ট। তাৰপিছত কি আহিব? অবজেক্ট। তাই তাইৰ দুপৰীয়াৰ আহাৰ খাই শেষ কৰিছে। আহাচোন আমি এই বাক্যটো কি কৰোঁ এনেদৰে লিখি চাওঁ। ইয়াতে ছাবজেক্ট কি আছে? চি। তাই মানে চি, হয়নে? তাৰ লগত কি হয়? হেজ হ'ব। ইয়াতে চিৰ লগত কি হ'ব? হেজ। তাৰপিছত কি আছে? ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কোনটো ভাৰ্ব হৈছে? খাই শেষ কৰিছে, শেষ কৰা, ফিনিছ। ভাৰ্বটো কি? ফিনিছ। ফিনিছৰ ভাৰ্ব 3 ৰূপটো হ'ল কি? ফিনিছ। ইডি লগ লাগি ইয়াতে, ঠিক আছে। ফিনিছৰ লগত ইডি লগ লাগিলে তাৰ ভাৰ্ব 3 ৰূপটো পোৱা যায়। She has finished her lunch. তাই তাইৰ দুপৰীয়াৰ আহাৰ খাই শেষ কৰিলে। এতিয়া চাচোন কি কৈছে। নোট হেভ হেজ অক্সিলাৰী ভাৰ্ব হিচাপে ক'ত, কেতিয়া, কাৰ লগত হয় বাৰু? হেজ আৰু হেজ এইটো ক'ত, কেতিয়া, কাৰ লগত হয়? তাৰমানে ছাবজেক্ট হিচাপত কোন পুৰুষৰ লগত হেজ হয় আৰু কোন পুৰুষৰ লগত কি হয়? হেভ হয়। আমি চাওঁ কি কৈছে। I, we, you, they। কি? I, we, you আৰু they কি হয়? আৰু বহুবচন প্লুৰেল থাকিলে হেভ হয়। কি হয়? হেভ ক'ত ক'ত হয়? আইৰ লগত হয়, উইৰ লগত হয়, ইউৰ লগত হয় আৰু ডেৰ লগত হয়। আৰু কি হয়? বহুবচন থাকিলে যেনে বহুবচনত যেনে যদু এণ্ড মধু কি হ'ব? হেভ হ'ব। দুজন আছে। এতিয়া কাউজ কি হ'ব? হেভ হ'ব, কাৰণ কাউজ বুলি ক'লে লাগে বহুবচন হ'ব, ঠিক আছে। ট্ৰিজ, ট্ৰিজ আমি ট্ৰি আৰু ট্ৰিজ, ট্ৰিজ বহুবচন হ'লে ট্ৰিজ লগত হেভ হ'ব, ঠিক আছে। এইটো হয় আই, উই, ইউ, দে আৰু প্লুৰেল নম্বৰ থাকিলে কি হ'ব? হেভ হ'ব। তোমালোকে কৰিবা। 2 নম্বৰ কি আছে? হি, চি, ইট আৰু ছিংগুলাৰ নাম্বাৰ কি হয়? থাৰ্ড পাৰ্চনত হেজ হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত কি হয়? হেজ হয়। হি, চি, ইট এই আটাইবোৰ কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। বুজি পালা? তো এই কথাখিনি তোমালোকে মনত ৰাখিবা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত, ঠিক আছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মেইন বাক্য গঠনটো কি হ'ল? প্ৰথম হ'ল কি? ছাবজেক্ট, ঠিক আছে। হেভ হেজ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ মানে V3 ৰূপ। তাৰপাছত কি হ'ব? অবজেক্ট। এই V3 ৰূপটো মই অলপ পাছতে তোমাক কম বহলাই, ঠিক আছে। তাৰপাছত কি হ'ব? থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত হেজ হয়
আৰু বাকীবিলাকত কি হয় হেভ হয় মনত ৰাখিবা এতিয়া চাওঁচোন আহা ক্ৰিয়াৰ ৰূপসমূহ কি ক্ৰিয়াৰ ৰূপ ভাৰ্ব ফৰ্ম প্ৰেজেন্ট টেন্সৰ যিটো ফৰ্ম ভাৰ্বৰ সেইটো V1 বুলি কয় ঠিক তেনেদৰে পাষ্ট টেন্সৰটো কি বুলি কয় V2 আৰু পাষ্ট পাৰ্টিচিপলটো কি বুলি কয় V3 বুলি কয় ঠিক আছে তো আমি যদি গো ভাৰ্বটো লওঁ গো ভাৰ্বৰ V1 কি হ'ব গো ঠিক আছে এইটো V1 আৰু পাষ্ট ফৰ্মটো V2 হ'ব কি when গো went হয় তাৰপাছত আৰু V3 ৰূপটো হ'ব কি gone go when gone ঠিক তেনেদৰে V1 eat মানে খোৱা তাৰপাছত ate মানে খাইছিল এইটো হ'ল V2 অতীত কালত হয় past tense হয় এইটো মানে আৰু eaten মানে খালো এইটো হ'ল V3 perfect tense হয় ঠিক তেনেদৰে write মানে লিখা wrote মানে লিখিছিল written মানে লিখিলে এনেধৰণে হয় do মানে কৰা did মানে কৰিছিল এইটো past মানে V2 মানে past মনত ৰাখিবা আৰু done মানে কৰিলে take মানে কৰা take মানে লোৱা took মানে লৈছিল taken মানে ললে ঠিক তেনেদৰে play মানে খেলা played মানে খেলিছিল played মানে খেলিলে ঠিক আছে make মানে সজা made মানে সাজিছিল made মানে সাজিলে এনেধৰণে ভিধিৰ ৰূপটো হয় কাম মানে আহা কেম মানে আহিছিল কাম মানে আহিলে বা পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় এইটো ঠিক আছে পাষ্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট এইটো কি হয় ভাৰ্বৰ এইটো ৰূপ ব্যৱহাৰ হয় V3 ৰূপটো কি হয় এই V3 ৰূপটো ব্যৱহাৰ হয় তোমালোকে মনত ৰাখিবা এতিয়া আহাচোন আমি এটা ভাৰ্ব লগ গো এই গো ভাৰ্বটোলৈ আগতে যেনেদৰে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত এক বচন বহু বচন আৰু প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষত লিখিছিলোঁ তেনেদৰে লিখি চাওঁ সিঙ্গুলাৰ নম্বৰ এক বচন ফাৰ্ষ্ট পাৰ্চন কি হয় আই লগত কি হয় হেভ আই হেভ গন গোৰ কি হ'ব V3 ৰূপটো হ'ব গন ঠিক তেনেদৰে উই হেভ গন আমি গলো আই হেভ গন মই গলো উই হেভ গন মানে আমি গলো সেকেন্ড পাৰ্চন দ্বিতীয় পুৰুষত কি হ'ব ইউ হেভ গন তুমি গলা ইউ হেভ গন তোমালোক গলা থাৰ্ড পাৰ্চনত কি হ'ব সিঙ্গুলাৰ নম্বৰত হি সি হেজ গন ইয়াতে কিন্তু হেজ হ'ব ইয়াতে হেভ কিন্তু নহ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত ঠিক আছে মনত ৰাখিবা হেজ হ'ব বা সি হেজ গন তেওঁ বা তাই গ'লে ৰহিম হেজ গন ৰহিমে গ'লে জেক হেজ গন জেকে গ'লে ঠিক তেনেদৰে বহু বচন কি হ'ব আকৌ দে হেভ বহু বচন হ'ল নহয় থাৰ্ড পাৰ্চন যদিও হয় বহু বচন কাৰণে সেইটো কিন্তু হ'ব হেভ হ'ব দে হেভ গন ইহঁত গ'ল ৰহিম এণ্ড জেক হেভ গন ৰহিম আৰু জেকে গ'ল কাৰণ ৰহিম আৰু জেক মিলি বহু বচন হৈ গ'ল তো বহু বচনত কি হয় থাৰ্ড পাৰ্চন হ'লে কিন্তু ভাৰ্বৰ ইয়াতে হেভ হ'ব মনত ৰাখিবা ঠিক আছে তো আমি কি লিখিলো প্ৰথম পুৰুষ এক বচনত হেভ হয় বহু বচনতে হেভ হয় দ্বিতীয় পুৰুষ এক বচনত হেভ হয় বহু বচনতে হেভ হয় ঠিক তেনেদৰে তৃতীয় পুৰুষ কি হয় এক বচনত হেজ হয় ইয়াতে কিন্তু হেভ নহয় কিন্তু বহু বচনতো হেভি হয় এই কথাখিনি তোমালোকে মন কৰিবা ঠিক আছে এইটো জানিলে তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পূৰ্ণকৈ জানিব পাৰিবা এতিয়া আহাচোন আমি কেইটামান অনুশীলনী প্ৰশ্ন আলোচনা কৰি চাওঁ ব্ৰেকেটত থকা ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল V3 ৰূপ আৰু সঠিক হেভ হেজ ব্যৱহাৰ কৰা এক নম্বৰ কি কৈছে আই ব্ৰেকেটত আছে ফিনিছ মাই হোমৱৰ্ক এইটো কি হ'ব আইৰ লগত কি হয় হেভ হয় না হেজ হয় আমি অলপ আগতে পাইছোঁ যে আইৰ লগত কি হয় হেভ হয় ইয়াতে কি লিখিব লাগিব হেভ লিখিব লাগিব তোমালোকে লিখি ল'বা ঠিক আছে আই হেভ কি হ'ব এইটো ফিনিছ ভাৰ্বৰ V3 ৰূপ হ'ব কি হ'ব FINISH লগাই তাৰ লগত ED লগাই দিব ফিনিছ ঠিক আছে আই হেভ ফিনিছড মাই হোমৱৰ্ক মই মোৰ গৃহকৰ্ম শেষ কৰিলোঁ 3 নম্বৰত আছে উই ডেজ সি ডেট মুভি অলৰেডি আমি সেই চিনেমাখন ইতিমধ্যে
দেখিলো এটা সি আছে উইল লগত কি হয় আমি দেখিছো উইল লগত কি হয় হ্যাভ হয় তো এটা কি হ'ব উই হ্যাভ আৰু ভাৰ্বৰ এইটো সি এইটো V1 ৰূপ হয় V3 কি হ'ব সি চ সিন হ'ব SWN ইয়াতে n লগাই দিলে হ'ব উই হ্যাভ সিন দিলে হৈ যাব উই হ্যাভ সিন দ্যাট মুভি অলৰেডি ঠিক তেনেদৰে 3 নম্বৰত আছে কি হি ইয়াত আছে লছ হিজ পেন তেওঁৰ কলমটো হেৰুৱালে তাৰমানে এটা কি হ'ব হিৰ লগত কি হয় আমি জানো হেজ হয় ইয়াতে হেভ নহ'ব হেজ হ'ব হি হেজ লছ লছৰ past participle মানে V3 হ'ব লষ্ট LOST লাগিব হি হেজ লষ্ট হিজ পেন তেওঁৰ কলমটো হেৰুৱালে 4 নম্বৰ আছে কি দে দেশ ক্লিন দা ক্লাছৰুম ইহঁতে শ্ৰেণীকোঠাটো পৰিষ্কাৰ কৰিলে তো ইয়াতে ডেৰ লগত কি হয় হেভ হয় তাৰপিছত ক্লিনৰ V3 ৰূপ কি হ'ব ক্লিন 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 ই দি লাগিব CLENED ক্লিন দে হেভ ক্লিন দা ক্লাছৰুম 5 নম্বৰ হ'ব সি ইয়াত আছে ৰাইট এ লেটাৰ টু হাৰ ফাদাৰ তাইৰ দেউতালৈ এখন চিঠি লিখিলে তাইৰ লগত কি হ'ব চিৰ লগত কি হয় হেজ হ'ব চি হেজ ৰাইট ৰাইটৰ V3 ৰূপ কি হ'ব ৰিটেন ৰাইট ৰোড ৰিটেন হ'ব তো চি হেজ ৰিটেন এ লেটাৰ টু হাৰ ফাদাৰ হ'ব ঠিক আছে এতিয়া চাওঁ আমি আৰু কেইটামান ভাৰ্বৰ কি V1 V2 আৰু V3 ৰূপ কেনেদৰে পৰিৱৰ্তন হয় সেইকেইটা চাব ঠিক আছে V1 V2 মানে past V3 মানে past participle go goৰ V1 V2 হ'ব when V3 হ'ব gone go when gone মানে যোৱা eat মানে খোৱা ate মানে খাইছিল eaten খোৱা মিনি do did done সেইটো মানে কৰা see saw seen দেখা write wrote written মানে লিখা come came come মানে আহা drink drunk drunk মানে পিয়া break broke broken মানে ভাঙা buy bought bought মানে কিনা bring brought brought মানে আনা এইটো take took taken মানে লোৱা buy আৰু bring not ৰাখিবা buy মানে bought 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 আৰু bring কি brought 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 EGST আৰু ডিভাইড দিছে মাত্ৰ এইটো মনত ৰাখিবা এটা ভুল নহয় কেতিয়াও তো এনেদৰে তোমালোকে ভাৰ্বৰ V1 V2 V3 ৰূপসমূহ জানিবলৈ চেষ্টা কৰিবা কাৰণ পাৰফেক্ট টেন্স জানিবলৈ হ'লে তোমালোকে এইটো জানিবই লাগিব তাৰ কি এইটো নাজানিলে তোমালোকে পাষ্ট পাৰফেক্ট টেন্স বা প্ৰেজেন্ট পাৰফেক্ট টেন্স জানিব নোৱাৰিবা ঠিক আছে তো তোমালোকে গ্ৰামাৰ বা গ্ৰামাৰতে পাবা গ্ৰামাৰ যিকোনো গ্ৰামাৰ চালে এনেকুৱা লিষ্ট দি থোৱা দেখিবা আৰু সেইকেইটা তোমালোকে পঢ়ি মনত ৰাখিবা ঠিক আছে তো তোমালোকে পাষ্ট পাৰফেক্ট টেন্স কিমানখিনি বুজিলা মোক কমেণ্ট কৰি জনাবা ঠিক আছে আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক বা কমেণ্ট কৰি জনাবা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে ইয়াৰ পাছৰ ভিডিঅ'ত মই কি কৰিম পাষ্ট ইনডেফিনিট টেন্স আৰু পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট বাকী যিমানখিনি আছে গোটেইখিনি আলোচনা কৰিম ঠিক আছে তেতিয়ালৈকে কুশলে থাকিবা সকলোকে ধন্যবাদ জনাই বাই বাই